নমস্কাৰ বন্ধুসকল, এয়া মই নাৰ্চাৰীৰ পৰা এয়া ভোট জলকীয়াৰ পুলি ল'লোঁ আৰু এয়া মোৰ বন্ধু মুছাৰফ দা। তেওঁ মোৰ গাড়ীৰ ডিকিত এয়া এইখিনি ধুনীয়াকৈ ভৰাই দিলে। মই প্ৰায় 80টামান লৈছোঁ এখন মুছাৰফ দাৰ নাৰ্চাৰীখন। আকৌ এবাৰ দেখুৱালোঁ, খুব ধুনীয়া নাৰ্চাৰী, ভাৰত নাৰ্চাৰী, ৰূপহীৰ বাটমাৰীত আছে। আৰু এতিয়া এই যিখিনি পুলি মই ল'লোঁ মুছাৰফ দাৰ পৰা, মই তেওঁৰ পৰা শিকি লৈছোঁ কেনেকৈ কৰিব লাগে। চাই থাকিব ভিডিঅ'টো। নমস্কাৰ, এটা খেতি কৰিবলৈ আগবাঢ়িছোঁ। খেতি মানে এইবাৰ বস্তাত কৰিম ভোট জলকীয়া। এয়া ভোট জলকীয়াৰ পুলি, এয়া মই নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ। এটা পুলিৰ দাম 10 টকাকৈ। আৰু মই এয়া বস্তাত মই আগতীয়াকৈতো মাটি মই ৰেডি কৰি লৈছোঁ। ইয়াত শুকান গোবৰ, মাটি আৰু লগতে গছপাত, মানে শুকান গছপাত, এই তিনিওটা বস্তু মই অলপ দিন মিক্স কৰি পেলাই থৈ দিলোঁ। থৈ তাৰপাছত মই এনেকৈ বস্তাত ভৰালোঁ আৰু এটা চিমেণ্টৰ বস্তাত দিছোঁ মই আধা বস্তা মাটি, শুকান গোবৰ আৰু শুকান গছপাত এইবোৰ মিক্স কৰি পেলাই মই ৰখাৰ পাছত বস্তাত ভৰালোঁ। আৰু আজি এটা মই ৰুম এয়া ভোট জলকীয়াৰ পুলি। এই পুলি মই ইয়াৰ পৰা খুলি ল'লোঁ। খুলি লৈ কৃষ্ণ আৰু মই এই খেতিটো কৰিছোঁ মোৰ ঘৰৰ ছাদৰ ওপৰত। মই দেখুৱাম আপোনালোকক। ইতিমধ্যে মই অকণমান সৰহকৈ কৰিম বুলি ভাবিছোঁ, এবাৰ চাওঁ কি হয়। এইফালে মই বস্তাত দিছোঁ। এই বস্তাবোৰ মই অলপ দিয়া হৈছে আৰু অলপ দিম মোৰ ঘৰৰ ছাদৰ ওপৰত। আৰু মই ওপৰৰ ফালে এটা মই গ্ৰীণ নেট দি পেলাই এটা গ্ৰীণ হাউচ বনাই লৈছোঁ। এইটো মোৰ গ্ৰীণ হাউচ, আৰু এই গ্ৰীণ হাউচটোৰ তলতে মই এবাৰ ভোট জলকীয়াৰ খেতি কৰিম বুলি আগবাঢ়িছোঁ। আৰু এইখিনি মোৰ পুলি আৰু পুলি আছে বাৰু। গতিকে ভোট জলকীয়াৰ কথাটো হৈছে কি, মই যিটো শিকিছোঁ আৰু বিশেষকৈ মোক সহায় কৰিছে আমাৰ কলিয়াবৰস্থিত যি কুঁহিপাত নাৰ্চাৰী, গৌতম দাই মোক এই খেতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। তেখেতৰ দিয়া পৰামৰ্শ লৈ মই আগবাঢ়িছোঁ। আৰু লগতে ৰূপহীৰ বাটমাৰীৰ মোৰ বন্ধু এজন, তেখেতেও মোক, ভাৰত নাৰ্চাৰীৰ মালিক, তেওঁ সহায় কৰিছে। গতিকে চাওঁচোন কি হয়। বাকী এই ভোট জলকীয়াৰ খবৰবিলাক আপোনালোকক জনাই যাম। ভিডিঅ' চাই থাকিব। ধন্যবাদ। জয় অসম।